নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ আৰু আজি নতুন এটা ব্লগ লৈ আহিছোঁ। তো নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া আমি 5 জুলাইৰ পৰা ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই অলপ ওলাই যাওঁ, তো এইফালে ওচৰতে ওলাই যাওঁ বুলি ভাবিছোঁ। তো এতিয়া আমি ওলাই যাওঁ, বলক এতিয়া আমি ক'লৈ যাওঁ দেখাই থাকিম আপোনালোকক। আৰু এতিয়া মই আহিলোঁ এই ফিল্ডৰ ছাইডে, ফিল্ড পথাৰেই আৰু ইয়াত এতিয়া যিহেতু ধান চান নাইকিয়া সেইকাৰণে ইয়াত ফিল্ড নিচিনা বনাই লোৱা হৈছে। তো ইয়াত খেলি আছে চবেই। তো এতিয়া মই খেল চাই আছোঁ, আপোনালোকক অলপ দেখাইছোঁ খেলা। তো অলপ চাওঁ বাৰু খেলা। আৰু মই খেলটোৰ নামটো আপোনালোকক ক'ব নোৱাৰিম কাৰণ খেলটোৰ নামটো ময়ো নাজানো, কাৰণ এইটো চেণ্ডেলৰ পৰা এনেকৈ গোলকৈ কাটি পিনে খেলে, কিন্তু আজিকালি সিহঁতি বল দি খেলিছে। তো চবতে বেলেগ বেলেগ কয় আৰু আমাৰ ফালে আগতে চকা বুলি কৈছিলে, এতিয়া বল দি খেলিছে। কি বুলি কয় নামটো মই নাজানো বাৰু। বাহ, এনেকুৱা কোবালা কোনো ৰখাব নোৱাৰিলে ন। আৰু এতিয়া মই খেলৰ তাৰ পৰা ঘৰলৈ আহিলোঁ। আমাৰ এইফালে চব ধুনীয়াকৈ পূৰা সাজি কাচি ওলাই আছে। সাজি কাচি ওলাই থকা মই কাৰণটো কৈ দিছোঁ। আজি আমাৰ নামঘৰত বৰ আখৰা আছে, ভাওনাৰ ৰিহাৰ্চল হৈ আছিলে। তো আজি হৈছে বৰ আখৰা। তো বৰ আখৰালৈ যাবলৈ ৰেডি হৈছে। তেখেতক এতিয়া ধুনীয়া চৰিত্ৰ এটাত দেখা পাব। চৰিত্ৰটো এতিয়া মই কৈ নিদিওঁ, পাছৰ ব্লগটোত ক'ম বাৰু কি চৰিত্ৰত আপোনালোকে দেখা পাব। তো দেখিছে এতিয়া ওলাই আছে আৰু সাজি কাচি। তো আপোনালোকক ৰাতিকৈ দেখাম আৰু ৰাতিকৈ দেখিব আৰু আপোনালোকক দেখাই থাকিম ব্লগটোৰ জৰিয়তে নামঘৰত কিছু পৰিৱেশ। সন্দা মহামুনি অতিকে যশীয় চন্দ্রমালা অতিকে প্রতিব্রতা নারী সাপ এৰি গয়া স্বর্গপুরী পাশে পরশু রাম না Oh,
ৰক্ষা কৰি সেই ভক্তিৰ মাজত কন্দন লাগিলে তয়ো আজি চিনাকি দিছ ভাই হর প্রতি করি তোর ইমানে অহংকার ফেল গানতে গানতে ভাই হর বাহাদুর হর প্রতি করি হিরত শ্ৰদ্ধা জনাবৰ বাবে আমাৰ আয়োজক সমিতিৰ সন্মানীয় সভাপতি গ্ৰহণ চুতীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এতিয়া আমি শ্ৰদ্ধা গগৈ ডাঙৰীয়াক ৰাইজৰ প্ৰতি একাষাৰ ক'বৰ বাবে ভকত আক্ৰমণ কৰে, দৈত্য দানৱবিলাকে আক্ৰমণ কৰে আৰু সেইবিলাকক বধ কৰিবৰ কাৰণে ভগৱানে দায়িত্ব লৈছে। তাৰমানে যি এই পৃথিৱীত অসূয়া অকৃত্য হিংসাৰে সমাজখনক কলুষিত কৰিব খোজে, সেই শক্তিটোক ভগৱানে সদায় দমন কৰি আহিছে। গতিকে ভাওনাই এটা কথা আমাক সদায় শিকায় যে সত্যৰ
আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু ভাওনা ভিডিঅ' নেক্সট ব্লগত আহি আছে। তো এতিয়া ফুলকৈ নিদিলোঁ আৰু পাছত ভাওনাখন মেইনকৈ দিম আৰু ভালকৈ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। থেংক ইউ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ বাবে।